কৃষ্ণ শংকৰ গুৰু হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃষ্ণ। হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হে সৰ্বঅৱতাৰৰ কাৰণ নাৰায়ণ হে তজনাভি কমলত ব্ৰহ্মা ভৈ জাত যুগে যুগে অৱতাৰ ধৰায় সংখ্যাত হে ৰাম মৎস্যৰূপে অৱতাৰ হৈলা প্ৰথমত হে উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত হে সত্যব্ৰত ৰাজা কদে খাইলানি জমায়া নধৰিলা সমুদ্ৰেত মাৰম চকায়া হে ৰাম কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰদ ধীতিৰে হে লক্ষ্য প্ৰহৰৰ পন্থ জুৰিলা হৰিৰে হে কৰিলে কপৰি স্তুতি সুৰা ৰনাগে হৰিলা মণ্ডৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে হে দিব্য যজ্ঞ বৰাহস ৰূপে ভৈলা তুমি হে লীলাই দন্তৰ অগ্ৰে উদ্ধাৰী লা ভূমি হে
কমাক কৰিলা যুদ্ধ হিৰাণ্যই খবিৰি এই অপ্ৰয়াসে দৈত্য কমা লীলাদান তেচিৰি হে আদি দৈত্য হিৰণ্যক শিপুব লিয়াৰ হে নৰসিংহ ৰূপে হিয়া বিদাৰি লাতাৰ হে কৰিলা নিৰ্ভয় পাইলা হৃদয়ে উল্লাস হে ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস হে ৰাম বামন স্বৰূপে অদি তিৰবাই কপালি ইন্দ্ৰ কথা পিলা চলে বলি নিকালি হে ত্ৰৈলোক্যক আক্ৰমিলা চৰণ ৰগতি তজু পদকে গংগা হইলাও তপতি তজু পদকে গংগা হইলাও তপতি হৰি ৰাম